কথা ভাবিছো মই মূৰটো গোটেই খুৰাই দিওঁ তাৰ পাছত মই আখিৰিত এটা টেটু বনাই লম তেতিয়া সকলোৱে আহিব চোৱা বিট্টুই কি ধুনীয়া টেটু বনাইছে ন চুলিখিনি কাটি আহো মই এই লকডাউনত কৰোণা টাইমত তাত টেটু বনোৱা নিচা লাগিছে হা এতিয়া মোৰ চকুৰ আগৰ পৰা আঁতৰ হ বুজিছা ল'ৰা ছোৱালী কেনেকৈ ক'ব নাপায় নহয় মৰম কৰোঁতে কৰোঁতে দেউতাই ই ওপৰ উঠি গৈছে বুজিছা এই কৰোণা টাইমত ই বনাই আকৌ টেটুহে বনাই তাৰ বোৱাৰী মোৰ কাৰণে অলপ চাহ বনোৱা দেউতা গাখীৰ নাই নহয় কেনেকৈ চাহ বনাম এতিয়া নগেন তই গাখীৰ আনিবলৈ নগলি হা দেউতা এই লকডাউনত সকলো দোকান বজাৰ বন্ধ হৈ আছে ক'ৰ পৰা গাখীৰ আনিম সেইকাৰণে আনিব নোৱাৰিলোঁ ঐ দেউতাৰ কাৰণে এইখিনিও কৰিব নোৱাৰা হা এনে ডাঙৰ দীঘল কৰিলোঁ কেৱল লকডাউন আৰু লকডাউন তই নাজানা নেকি হা মই যে চাহ নহ'লে থাকিব নোৱাৰোঁ দেউতাৰ কাৰণে চাহৰ যোগানটো ধৰিব নোৱাৰা হা এতিয়া ক'ৰ পৰা গাখীৰ লৈ আহা মই চাহ নহ'লে থাকিব নোৱাৰি লৈ আহা ভালে ভালে গাখীৰ নহ'লে মই কেনেকৈ চাহ খাম হা লৈ আহা লৈ আহা গাখীৰ ককা বিট্টুই আনিব আপুনি মনে মনে থাকক ঠিক আছে ক'ৰ পৰা লৈ আহা মোলৈ বিট্টু তই ক'ৰ পৰা আনিবি হা সকলোবোৰ দোকান বজাৰ বন্ধ হৈ এখন হলেওতো দোকান খুলিব দেউতা ৰবা মই লৈ বিট্টু বাহিৰত নাযাবা হা ঐ দেখিছাক মাকৰ কথা নুশুনিলেই দাদা দোকানখন খোলা আছে নেকি গাখীৰ ল'ব লাগিছিল অলপ খোলা আছে কিন্তু এয়াতো বন্ধ হৈ আছে যদি বন্ধ দেখিছা তেন্তে মোক কিয় কৈছা হা দাদা আজি আপুনি গাখীৰ ক'ৰ পৰা লৈছেনো আমি গাখীৰ নিকিনো হা আমাৰ এই গৰুটোৰ পৰাই গাখীৰ ওলায় গৰুটোৱে গাখীৰ দিয়ে মই এনায়ে দোকানত বিচাৰি ফুৰিলোঁ দোকান কৰি একদম মাথা ঘূৰাই ফুৰিলোঁ দাদা ইয়াৰ পৰাই গাখীৰ উলিয়াই দিয়া মোক অলপ মোৰ ককাক গাখীৰ চাহ লাগে হা প্লিজ দাদা কৈছোঁ মোক গাখীৰ অলপ উলিয়াই দিয়া প্লিজ কৈছোঁ আপোনাৰ ওচৰত মই হাত জোৰিছোঁ প্লিজ অলপ গাখীৰ উলিয়াই দিয়া ঠিক আছে বুজিছোঁ কিন্তু গাখীৰ উলিয়াবলৈতো এটা বটল লাগিব হা ক'ত মই গাখীৰ উলিয়াম তোমাৰ মূৰত গাখীৰ উলিয়াম নেকি মই এতিয়া গৰুটো আমাৰ ঘৰলৈ লৈ যা ব'লা তাতে আমি গাখীৰ উলিয়াম মই তোমাৰ ঘৰত কিয় যাম আকৌ দাদা প্লিজ কৈছোঁ মোক গাখীৰৰ বহুত প্ৰয়োজন দাদা প্লিজ কৈছোঁ ব'লক দাদা ঠিক আছে ব'লা ঐ তই গৰু ক'ৰ পৰা লৈ আহিলি হা সব দোকান বজাৰ বন্ধ হৈ আছিল উপায় নাপায় মই আংকলৰ ভৰিয়া হাতে ধৰি গৰুটো লৈ আহিছোঁ ইয়াতে আমি গৰুৰ পৰা গাখীৰ উলিয়াম বুজিছা দেখিছা মোৰ কাৰণে কিমান মৰম মোৰ নাতিৰ এয়া গৰুৰ গাখীৰ নাপায় গৰুকে লৈ আহিল হলৈ যুগ মোৰ ককাই গাখীৰ চাহ খাবলৈ পোৱা নাই আৰু মই থাকোঁতে তেনেকুৱা হ'ব দিমনে ঐ নেগন দেখিছা মোৰ নাতিয়ে মোক কিমান মৰম কৰে দেখিছা তই থাকোঁতে আজি মোৰ নাতিয়ে মোৰ কাৰণে গাখীৰ নাপায় গৰু হ'লেও লৈ আহিছে গাখীৰ উলিয়াবলৈ হেল্ল' ককা লেকচাৰ মাৰি থাকিব নালাগে জল্দি গাখীৰ উলিওৱা বুজিছা ঠিক আছে গাখীৰ উলিওৱা কিন্তু এটা সমস্যা আছে যেতিয়ালৈকে গৰুটোৱে নিজৰ পোৱালিটোক দেখা নাপায় তেতিয়ালৈকে গাখীৰ নিদিয়ে ঠিক আছে আমি সকলোৱে গৰুটোৰ পোৱালি হ'বলৈ চেষ্টা কৰিম কাৰোবাক নহয় কাৰোবাক নিজৰ পোৱালি বুলি ভাবিব মোৰ নাতিয়ে ঠিক কথা কৈছে ঠিক আছে লাইন হৈ নিজে পোৱালি গৰু পোৱালি হোৱাগৈ এয়া মই পোৱালি হ'লোৱেই ঐ গাইজনী এয়া তোমাৰ পোৱালি হা গাখীৰ দিয়া মৰিলোঁ মই ঐ কি গৰু মোৰ নাতিক মাৰি দিলে এইবাৰ বিট্টু দেউতাক পোৱালি হোৱা ঐ গৰু এয়া তোমাৰ পোৱালি মই তোমাৰ পোৱালি হয় মোক মৰম কৰা আৰু গাখীৰ দিয়া ৱাই বৌটি এইবাৰ আপুনি হোৱা এনেকুৱা এক্টিং কৰিবা যাতে পোৱালি বুলি ভাবি গাখীৰ দিয়া হা ঐ চোৱা এয়া তোমাৰ আচল পোৱালি চোৱা ককা এইবাৰ আপোনাৰ পাল এবাৰ আপুনি ভাবি চাওক
এই বুঢ়া বয়সত যদি আপোনাক এই গৰুটোৱে লাঠি মাৰি দিয়ে তেতিয়া আপোনাৰ অৱস্থা কি হ'ব বুজিবা। চাহৰ নিচাত চাবা আপুনি ওপৰ গৈ পাবাগৈ বুজিছা। ঐ তই মোৰ কাৰণে চিন্তা কৰিব নালাগে বুজিছা। এই ককাই এই বুঢ়া হ'ল এই গৰুৰ লগত থাকি থাকি। কিমান বছৰ গৰু খিৰালো বুজিছা। কিমান বছৰ গৰু খিৰালো। মোক তই শিকাব নালাগে। এনেকুৱা এক্টিং কৰিম 4 জন্মলৈকে ই ভাবিব লাগিব যে মই ইয়াৰে পোৱালি। ঐ গৰু এয়াই তোমাৰ পোৱালি চোৱা। বচোৱা মোক বচোৱা, কোনোবাইতো মোক বচোৱা, মোক ই লৈ গ'ল বাহিৰলৈ গ'ল, বচোৱা প্লিজ মোক বচোৱা।